নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ছিজনটোত সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন, যিকেইটা প্ৰশ্ন পৰীক্ষাত প্ৰায় আহিয়ে থাকে, সেই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ছিজনটোৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম সম্পূৰ্ণ ৰঙীন বোলছবিখনৰ নাম কি? উত্তৰটো হৈছে মেহবুব খানৰ আন। দ্বিতীয় প্ৰশ্নটো হৈছে, ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ কি? এই প্ৰশ্নটোৰ উত্তৰটো হৈছে দাদা চাহেব ফাল্কে বঁটা। ৩ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সৰ্বোচ্চ সন্মান কি? উত্তৰটো হৈছে ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ সন্মান। এই ছিজনটোৰ চতুৰ্থ প্ৰশ্নটো হৈছে, জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা দিয়া হয়? উত্তৰটো হৈছে 1965 চনৰ পৰা জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। ৫ নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? আডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয়। ৬ নম্বৰ প্ৰশ্নটো হৈছে, ৰেড ক্ৰছ ছ'চাইটি কিহৰ লগত জড়িত? ৰেড ক্ৰছ ছ'চাইটি চিকিৎসা সেৱাৰ লগত জড়িত। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নসমূহে যদি আপোনালোকক সহায় কৰিছে, অনুগ্ৰহ কৰি এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৭ নম্বৰ প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? ২৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়। ৮ নম্বৰ প্ৰশ্নটো হৈছে, ঝাৰখণ্ডৰ পূৰ্ব নাম কি? ইয়াৰ উত্তৰটো হৈছে ঝাৰখণ্ডৰ পূৰ্ব নাম বনাঞ্চল। পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম ক'ত অৱস্থিত? উত্তৰটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্মটো খড়গপুৰত অৱস্থিত। ১০ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰটো হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। ১১ নম্বৰ প্ৰশ্নটো হৈছে, কোনখন চহৰত ৰক গাৰ্ডেন আছে? উত্তৰটো হৈছে চণ্ডীগড়ত ৰক গাৰ্ডেন আছে। এই ছেছনটোৰ শেষ প্ৰশ্নটো হৈছে, সৌৰজগতৰ একেবাৰে সৰু গ্ৰহটো কি? ইয়াৰ উত্তৰটো হৈছে প্লুটো হৈছে সৌৰজগতৰ একেবাৰে সৰু গ্ৰহটো। বন্ধু বান্ধৱীসকল, এইটোৱে আছিল এই ছেছনটোৰ শেষ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। সাধাৰণ জ্ঞানৰ ছেছনৰ লগতে বিভিন্ন জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।